Hello everyone, welcome to my channel Questions Bank. আজি আমি এই ভিডিওটো লৈ আহিছো অসমীয়া সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ পাৰ্ট 3। ইয়াৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 যদি আপোনালোকে দেখা নাই তেন্তে ডেসক্ৰিপচনত লিংক থাকিব, ইয়াৰ পৰা আপোনালোকে চাব পাৰে। যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে বা হেল্পফুল হয় তেন্তে লাইক, কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব। আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক। আহকচোন পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰ ডি, শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 32, স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? উত্তৰ চি, পুষ্পলতা দাসে। কুৱেশ্যন নম্বৰ 33, কোন বছৰত অসমৰ ৰাজধানী শিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়? উত্তৰ 1973 চনত। কুৱেশ্যন নম্বৰ 34, প্ৰাচীন অসমত যুদ্ধত কোনবোৰ প্ৰাণী বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? উত্তৰ ডি, হাতী। কুৱেশ্যন নম্বৰ 35, কেতিয়া নামঘোষা ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছিল? উত্তৰ এ, 1997। কুৱেশ্যন নম্বৰ 36, অসমৰ কাগজ কল দুটা ক'ত অৱস্থিত? উত্তৰ নগাঁও আৰু কাছাৰ। কুৱেশ্যন নম্বৰ 37, অসমৰ প্ৰথম চেনী কলটো ক'ত বনোৱা হৈছিল? উত্তৰ চি, বৰুৱা বামুণ গাঁৱত। কুৱেশ্যন নম্বৰ 38, গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? উত্তৰ বি, জয়ৰাম দাস দৌলতাৰামে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 39, প্ৰথম অসমীয়া অভিধান হেমকোষত কিমানটা শব্দ আছে? উত্তৰ এ, 22,346টা। কুৱেশ্যন নম্বৰ 40, কোন চনত অসমত মহিলা বিশ্ববিদ্যালয় স্থাপিত হৈছিল? উত্তৰ চি, 2013 চনত। কুৱেশ্যন নম্বৰ 41, কাক বিহগী কবি বুলি জনা যায়? উত্তৰ এ, ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 42, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? উত্তৰ ডি, 26তম। কুৱেশ্যন নম্বৰ 43, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? উত্তৰ বি, 1921 চনত। কুৱেশ্যন নম্বৰ 44, দেশভক্ত নামেৰে জনপ্ৰিয় কোন? উত্তৰ বি, তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 45, অসমৰ দ্বিতীয় বেৰিষ্টাৰজন কোন আছিল? উত্তৰ চি, চন্দ্ৰধৰ বৰুৱা আৰু প্ৰথম বেৰিষ্টাৰ আছিল আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 46, D4 অৰ্থ কি? এই কুৱেশ্যনটো এনচাৰ আপোনালোকৰ কাৰণে ৰাখিলোঁ। ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিবা। তো ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হৈছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো আমাৰ ভিডিঅ' ইয়াত শেষ কৰিলোঁ। ধন্যবাদ।